Hello guys, Sokanam Jonas মোৰ অন এটি ভিডিও guys বহুত বছৰ maximum 3 years হ'ব আমাৰ ইউনিভাৰ্চিটিলৈ নোযোৱা তো আজি ফাইনালি গৈ আছো এইভাবে গৈ আছো কাৰণ মোৰ জনপ্ৰিয় ইউটিউবাৰ সময় গৈ আহিছে তো সেইভাবে তাক দৰ্শনৰ বাবে এতিয়া মই গৈ আছো আৰু আমাৰ বিনিৰ বাইকখন ল'বলৈ গৈ আছো বিনিৰ বাইকখন আছে এই আমাৰ অনাথ প্ৰাথমিক বিদ্যালয়ত আছে তো তাত কাম কৰি আছে তো তাৰ পৰা আমি বাইকখন লৈ যাম আৰু মোৰ লগত আছে আমাৰ ভাইটি আছে তো ভাইটিৰ সহ মই গৈ আছো আমাৰ ইউনিভাৰ্চিটিলৈ মোৰতো তাত কাৰ্যকাল শেষ হৈ গ'ল মানে BA পঢ়ি আৰু নপঢ়িলোঁ MA নকৰিলোঁ আৰু ভাইটিয়ে ইউনিভাৰ্চিটিত এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ BSc তো তালে এতিয়া গৈ আছো আৰু দেখাই আছো আৰু ৰাতিলৈ ফাংচন হ'ব প্ৰাণ দিন আহিব তো প্ৰাণ দীপক দেখাই আছো মোৰ লগত চাই থাকিব তো গাইজ ফাইনেলি আমাৰ ইউনিভাৰ্চিটি পাই গ'লোঁ আৰু এতিয়া মোৰ দাড়ি কাটিব আহিছোঁ মোৰ দাড়িবোৰ চব কি হৈ আছে তো অলপ ফ্ৰেছ হৈ যাব লাগিব যিহেতু বহুত মানুহ আহিব চাবলৈ কি ছিংগল আছোঁ কোনোবাই যেন পচন্দ খাব সেই অনুভৱত এতিয়া দাড়িটো কাটোগৈ দোকানটো ইয়াত আছিলে আগতে তাৰপিছত এতিয়া বহুত দিন অহা নাই এতিয়া ক'ত গ'ল জানো এতিয়া সুধিব লাগিব দাদা ইয়াত হেৰি নাপিত দোকান এটা আছিলে নহয় এতিয়া ক'ত গুচি গ'ল বাৰু আগলৈ আচ্ছা তো আগত আছে বাই আগত আছে বহুত দিনৰ মূৰত এইটো প্লেচ দেখিছোঁ তো গাইছ এয়া ফাইনেলি আপোনালোকক দেখাই দিছোঁ আমাৰ ইউনিভাৰ্চিটিৰ গেটখন আৰু এফালে দেখা পাইছে সময় গগৈ আৰু আনফালে আমাৰ ছিংগাৰ প্ৰাণদীপ দেখা পাইছে গাইছ দাড়ি কাটিবলৈ দোকানেই বিচাৰি নাপালোঁ গাইছ তো সেইবাবে দাড়ি নকটাকৈ এতিয়া প্ৰৱেশ কৰোঁ আৰু গাইছ ফাইনেলি প্ৰৱেশ কৰি আহিলোঁ আৰু বহুত দিনৰ মূৰত আমাৰ এই সৌন্দৰ্য দেখা পালোঁ দেখি বহুত মনটো ভাল লাগি গ'ল গাইছ আৰু ফিল্ডটো বহুত ধুনীয়া ফিল্ড আহি আছে যিহেতু সময় গগৈ আহি আছে আৰু আপোনালোকক দেখাই আছোঁ আপোনালোকক সময় গগৈ আৰু এই চাওক আগৰ বেষ্টি সৰু মোতকৈ বহুত সৰু জুনিয়ৰ তো দেখি মোক মান লগালে আৰু এইফালে দেখা পাইছে আপোনালোকে কিমান মানুহৰ সমাগম কিমান ধুনীয়া ধুনীয়া বিউটিফুল গাৰ্লছ সাজি কাচি আহিছে আৰু গাইছ কিনো ক'ম ধুনীয়া ছোৱালী দেখিলেই পটাং লাগে এয়েই মোৰ ছোৱালীৰ প্ৰতি দুৰ্বলতা কাৰণ ছিংগল আছোঁ তো পটাং লাগিবই ন গাইছ তো আণ্ডাৰষ্টেণ্ড আপোনালোকে বুজি পাইছে আৰু এয়া চশমা লগাই ল'লোঁ যাতে কোনোবাই যেন মোক বিউটিফুল দেখে তো কি ক'ম আৰু দেখাই আছোঁ আপোনালোকক চাই থাকক এয়া আপোনালোকক সৌন্দৰ্য দেখাই আছোঁ ধুনীয়া ছোৱালীও দেখাই আছোঁ আপোনালোকক আৰু গাইছ ফলত ডান্স প্ৰগ্ৰাম চাই বহুত ভাগৰ অনুভৱ কৰিলোঁ আৰু গৰমো লাগিছে সেইবাবে আমোল ফুলে থাকে খাবলৈ আহি গ'লোঁ আৰু আপোনালোকক এতিয়া গৈ পিনি আমাৰ সময় গগৈ দাক দেখাই আছোঁ সময় গগৈ আহিলেই নেক্সট এপিছ'ডত আপোনালোকক দেখাই আছোঁ আৰু আমাৰ ফালে আমুল কুল 25 টকা কিন্তু ইয়াত 30 টকা লৈছে গাইছ আমি ঘূৰি ফুৰি থাকোঁতে হেৰি আমাৰ মোৰ ফেভাৰেট ইউটিউবাৰ সময় গগৈ আহি গ'ল মই গমেই নাপালোঁ গাইছ সম্বৰ্ধনা অনুষ্ঠান হৈ আছে তাক গামোচা পিন্ধাব ধৰিছে মই গমেই নাপালোঁ গাইছ তেৰিকা ভাবিছিলোঁহে সি অহা ভিডিঅ'টো দিম বুলি যেতিয়া আহিছোঁ বহুতে লগ পাইছে কৈছে যে ভাল কাম কৰিছা ভাল কাম কৰি গৈয়ে আছা বুলি কিন্তু মই ভাবোঁ পাৰিলে এটা ভাল কাম এয়া যথেষ্ট আৰু তেনেকৈ আপোনালোকে প্ৰজেক্ট সোণৰ অসমত সহযোগ কৰিছে বুলি মই ভাবিম এতিয়া প্ৰজেক্ট সোণৰ অসম যেনেকৈ আমি আৰম্ভ কৰিছিলোঁ যেতিয়া মই ভিডিঅ' দিছোঁ প্ৰায় 7-8 বছৰৰ পৰা আমি কাম কিছুমান কৰি গৈছোঁ কিন্তু ভিডিঅ'
গাইছ দুৰ্ভাগ্যৰ কথা এইটোৱে যে মই সময়ৰ লগত হেণ্ডছেক লৈ যেতিয়া কথা পাতিছিলোঁ হেঁপাহৰ কথাবোৰ কিন্তু ভিডিঅ' শ্বুট নহ'লে গাইছ সেইটো মোৰ কি ক'ম আৰু হাঁহি আপোনালোকক দেখাই আছোঁ সময়ত আপোনাৰ মাত্ৰ এবাৰ হাঁহি দিয়ক এইটো চাওক গাইছ কেনেকৈ নাচি আছে মোৰ ভিডিঅ' বনাই এতিয়া দেখিছে এতিয়া ননচা হ'ল গাইছ এইফালে পেকেট লাঞ্চ বিলাই থকা দেখি তাত লাইন হ'লোঁ মানুহৰ ভিৰ গাইছ তো পেকেট লাঞ্চটো খালোঁ তাৰপাছত আপোনালোকক ভিডিঅ'টো বনাই নিদিলোঁ বাৰু তো চাওক প্ৰাণদ্বীপ খালোঁ গাইছ গৰম উঠিছে বুলি আকৌ হেৰি তামোল ফুল খালোঁ কণী এটা খালোঁ আৰু এতিয়া আৰু এটা খালোঁ আৰু আমাৰ প্ৰাণদ্বীপ বা আহিলে ছিংগাৰ তো আপোনালোকক দেখাই আছোঁ তো গাইছ ইয়াত ফাইনেলি দেখা পাইছে আপোনালোকে প্ৰাণদ্বীপে কিমান ধুনীয়াকৈ আমাক আমেজিং গান গাই শুনাই আছে আৰু আমাৰ দৰ্শক বৃন্দক চাওক কিমান মথলীয়া হৈ গৈছে প্ৰাণদ্বীপৰ গানত আৰু গাইছ পেজটো ফ'ল' কৰক আৰু মোৰ প্ৰফাইলত যাওক প্ৰাণদ্বীপৰ গানত বনোৱা ভিডিঅ'বোৰ আপোনালোকক নেক্সট ভিডিঅ'ত দি আছোঁ আপোনালোকে চাব তো তাতে গোটেই ফুল ভিডিঅ' আপোনালোকে পাব আৰু প্ৰতিযোগিতা অনুষ্ঠানমূলক গানো পাব ভিডিঅ'ও পাব আৰু গাইছ অনুষ্ঠানটো শেষ কৰি বহুত গৰম উঠিল তো এতিয়া মুখ চুখ ধুব আহিলোঁ মুখ চুখ ধুই আহি আছোঁ এয়া আৰু আগতেই আমাৰ এই জেগাতে আমাৰ ক্লাছ হৈছিলে আমাৰ ফিল'চফিৰ ক্লাছ হৈছিলে তো ইয়াৰ মানুহ এতিয়া ঘৰলৈ গৈছে দেখা পাইছে আপোনালোকে তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নেক্সট ভিডিঅ' আৰু আপোনালোকে পাব ধুনীয়া ভিডিঅ' পাব তো আজিলৈ বাই বাই